So guys, finally সঁচাকৈ গুছি আহিলো ব্ৰহ্মপুত্ৰৰ পাৰলৈকে আৰু নেচাৰেল ভিউ কিছু দেখাবলৈ। তো গাইজ আপোনালোক সকলোকে স্বাগতম জনালো এই ভৰাগাঁও ব্ৰহ্মপুত্ৰৰ পাৰলৈ। তো ফাইনালি আহি পালো ব্ৰহ্মপুত্ৰৰ কাষত আৰু মই এতিয়া ব্ৰহ্মপুত্ৰৰ কাষত আহি পালো আৰু এনেকৈ গাড়ীখন ষ্টাৰ্ট বন্ধ কৰি ললো। এতিয়া মই দেখামেই আছক ওৱাও, ইয়াতে বিশেষকৈ যিবোৰ মানুহ ইয়াত থাকে ন, এইবোৰ সব খেতি কৰিছে, খুব সুন্দৰ খেতি, মৰাপাট খেতি কৰিছে, মৰাপাট যিবোৰ আমাৰ মৰাপাট সেইবোৰ খেতি খুব সুন্দৰ হৈছে আৰু ইয়াৰ জীৱন যাপনবোৰ খুব সুন্দৰ। যিটো আমাৰ ব্ৰহ্মপুত্ৰৰ যিটো নেচাৰেল ভিউ আছে, নেচাৰেল ভিউ কি সুন্দৰ অতি সুন্দৰ ভিউ। আৰু এটা লঞ্চ আছে ইয়াতে, তো লঞ্চটো হয়তো ইয়াতে বেয়া হৈ আছে লঞ্চটো, এইটো লঞ্চ। আৰু এই মেচিনবিলাক দেখিছেনে, এই মেচিনৰ জৰিয়তে কিন্তু লঞ্চবিলাক এইকেইটা চলে দেই। এইবিলাক দেখিছে মেচিন বহনি আছে আৰু এই মেচিনবিলাক ষ্টাৰ্ট দিয়াৰ পিছত মানে এইবিলাক পাংখাবিলাক দেখিছেনে, এই পাংখাকেইটা কিন্তু ঘূৰাৰ পিছত ই অট'মেটিক গৈ থাকে, কিন্তু কি চিষ্টেমত যায় কিন্তু নাজানো দেই। তো আৰু এয়া খুব সুন্দৰকৈ এইবিলাক মানুহবিলাক দেখিছেনে, এইবিলাক মানুহবিলাকৰ জীৱন যাপন এনেকুৱা চলি আছে। এইবোৰ মানুহ কিন্তু একচুৱেলি হেৰিত যাব, চৰ অঞ্চল। তো যিবিলাক চৰ অঞ্চল মানুহ আছে, ইফালে পাৰ হৈ কেনে হয়তো ইফালে ধৰং পোৱা যায় আৰু এই ইফালে মাজতে ঢিপ আছে, ঢিপৰ মাজত বহুতো মানুহে বসবাস কৰে, য'ত নেকি চৰ বুলি কয়। আৰু এই চৰত এইবোৰ মানুহ এতিয়া যাব। আৰু এইটো এটা ঘাট হয়, টেঙাগুৰি বজাৰৰ পৰা যিটো ৰাস্তা নামি আহিছে আৰু আহি কেনে ধৰক এই ঘাটটো পায় আৰু এই ঘাটৰ পৰা সকলোবোৰ মানুহে চৰলৈকে যায়। তো এনেকুৱা চলি আছে কিছু মানুহৰ জীৱন যাপন। যেনেকৈ ধৰক চৰৰ পৰা সিহঁতে পুৱাই উঠি কেনে লঞ্চ ধৰিব লাগে আৰু আহি কিছু চব্জি যি শাক পাচলি চৰৰ পৰা আহে, সকলোবোৰ এই চৰৰ পৰাই আহে আৰু চৰৰ পৰা আনি কেনে হয়তো আকৌ এই ভৰাগাঁও বা টেঙাগুৰি বজাৰত বিক্ৰী কৰি আকৌ এনেকুৱাকৈ তেখেতে টাইম মিলি আহি কেনে এতিয়া আকৌ লঞ্চ ধৰি কেনে সিহঁতে চৰলৈকে যাবলগীয়া হয়। তো এনেকুৱা জীৱন যাপন চলি আছে তেখেতলোকৰ। তো গাইজ ফাইনেলি আৰু এয়া দেখিছোঁ যে লঞ্চ গৈ আছে, এয়া লঞ্চ। ৱাও, ৰেচিং লাগিছিল লঞ্চত, দুইফালে গৈছে আৰু লঞ্চ। খুব সুন্দৰ এটা সময় কটাই আছোঁ ইয়াতে, খুব ভাল লাগি আছে। আমি সকলোৱে আহিছোঁ ফুৰিবৰ কাৰণে ইয়াতে আৰু খুব সুন্দৰ এটা ভিউ উপভোগ কৰিলোঁ আহি কেনে। যিহেতু ব্ৰহ্মপুত্ৰৰ কাষত খুব সুন্দৰ এটা ভিউ। এই চাওক লঞ্চ, একফালে লঞ্চ গৈ আছে, এনেকৈ লঞ্চ হয়তো আমি দেখা নাই, যিহেতু আমাৰ তাত নাথাকে, দেখা পোৱা নাই। আৰু এনেকুৱাকৈ ধৰক ইফালে কিন্তু এই গৰাখহনীয়া ভাঙি বহুত দূৰলৈকে আছিলে। এই ব্ৰহ্মপুত্ৰখন মোটামুটি য'ত দেখি আছে তাৰ আৰু সিফালে আছিলে এই দ্বীপটো দেখিছেনে, এই দ্বীপটো আৰু সিফালে আছিলে ব্ৰহ্মপুত্ৰ, কিন্তু ভাঙি গৰাখহনীয়াই ভাঙি ইয়ালৈকে আহি পালে আৰু বহুত মানুহৰ অনিষ্টি হৈছে। এইবিলাক ঘৰবাৰী পূৰা ভৰি আছিলে, ইফালে ঘৰবাৰী, যিহেতু এতিয়া বহুত মানুহ ইফালৰ পৰা আকৌ বেলেগ এজেগা ঠাইলৈ গুচি গ'ল আৰু এনেকুৱাকৈ জীৱন যাপন চলি আছে মানুহবিলাকৰ। আৰু বন্ধু বান্ধৱীসকল, ব্ৰহ্মপুত্ৰ নদীটো কেৱল এখন নদীয়েই নহয়, এই নদীৰ পানীত বহু লোকৰ হাঁহি কান্দোন আৰু জীৱনৰ কাহিনী গলি গৈছে। কেতিয়াবা আশীৰ্বাদ হিচাপে আহে আৰু কেতিয়াবা অভিশাপ হিচাপে ঘৰ বাৰী পথাৰ সকলো লৈ যায়। এই নদীয়ে কেইজনমানক নতুন জীৱন দিছে আৰু কেইজনমানৰ সপোন চিৰদিনৰ বাবে হেৰাই গ'ল। আজিও বহু লোক এই নদীৰ কাষত বহি সপোন দেখে। মই আজিও এই নদীৰ দাঁতিত থিয় হৈ ভাবিছোঁ, এই নদীৰ হাঁহি কান্দোন আৰু আশা, এইটোৱে হ'ল ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰত কিছুমান মানুহে আহে কিছু ফূৰ্তিৰ বাবে আৰু কিছুৱে আহে কিছু দুখৰ বাবে। এইখন নদী ব্ৰহ্মপুত্ৰ কেৱল পানীৰ এখন ধাৰেই নহয়, এই নদীৰ সৈতে জড়িত আছে অসমৰ হাজাৰ পৰিয়ালৰ দুখ সুখ আৰু হাঁহিৰ কান্দোন। মোৰ ভিতৰতো অলপ কান্দোন আছে, যিবোৰ নদীৰ সোঁতত গালি গৈছে। মই এই নদীৰ দাঁতিত থিয় হৈ শীতল বতাহৰ মাজত যেন এক অতীতৰ ছবি চাব পাৰিছোঁ। এইটো এটা নদীয়ে নহয় ভাই, এইটো আমাৰ মাটিৰ হৃদয়, আমাৰ অস্তিত্বৰ আধাৰ। ব্ৰহ্মপুত্ৰই আমাক বুজাই কেতিয়াবা হেৰাই যোৱাৰ মাজতো নতুনকৈ জীয়াই উঠিবলৈ। মই আজিও এই নদীৰ কাষত বহি ক'ব খুজিছোঁ, তই মোৰ দুখ, মোৰ আশা, তই মোৰ অসম। এয়ে আমাৰ অসম আৰু এয়ে আমাৰ ভাৰত। জয় আই অসম। আৰু ইয়াত আহি কিছু কথা বা কিছু ভাৱনা ভাবিব পাৰিলোঁ যে ইয়াত একমাত্ৰ ফূৰ্তিয়ে নহয়, কিছু সপোন, কিছু স্মৃতি আৰু কিছু ভাৱনা, ইয়াৰ ব্ৰহ্মপুত্ৰত বহুতো কথা লুকুৱাই আছে। আৰু ইয়াত আহিলে কিছু মানুহক দেখা পালে সেই ভাৱনাটো আপোনাৰো আহিব। আহক আপোনালোকেও আহি কেনে এই অনুভৱ। ইমানে আছিলে, সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা আৰু ভাল যাতে মই ভিডিঅ' আনিব পাৰোঁ আপোনালোকৰ সন্মুখত। তো আজি ভিডিঅ'টো ইমান আছিলে, বাই বাই।